ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ তৃতীয়মান শ্ৰেণীৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰশ্ন উত্তৰবোৰ আজি আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল অতীতত মানুহৰ খবৰবোৰ কেনেধৰণে প্ৰেৰণ কৰা হৈছিল। অতীত কালত এখন ঠাইৰ লগত আন এখন ঠাইৰ মাজত যোগাযোগ ব্যৱস্থা সুচল নাছিল। তাৰ ফলত মানুহৰ বাতৰিবোৰ আদান-প্ৰদান কৰাৰ ক্ষেত্ৰত অতি কষ্টকৰ আছিল। সেইবাবে অতীত কালৰ মানুহৰ খবৰবোৰ বা বয়-বস্তু মানুহে খোজ কাঢ়ি এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰিছিল। খ নম্বৰটো হৈছে ছপাশালৰ আৱিষ্কাৰে আমাক কেনেধৰণে সহায় কৰিলে। ছপাশালৰ আৱিষ্কাৰে আমাৰ মানৱ সভ্যতাৰ উন্নতিত যথেষ্ট সহায় আগবঢ়াইছে। ছপাশালৰ আৱিষ্কাৰৰ লগে লগে কিতাপ, আলোচনী, বাতৰি কাকত ছপা হৈ ওলাইছিল। পৃথিৱীৰ বিভিন্ন কোণলৈ আমি আমাৰ মনৰ ভাৱ, বিভিন্ন খবৰ পঠিয়াব পৰা হ'লোঁ। ছপাশালৰ জৰিয়তে খবৰ আদান-প্ৰদানত সহজ হৈ পৰিল। গ নম্বৰ প্ৰশ্নটি দিছে অসমৰ পৰা প্ৰকাশিত দুখন বাতৰি কাকত আৰু দুখন আলোচনীৰ নাম। অসমৰ পৰা প্ৰকাশিত দুখন বাতৰি কাকত হ'ল অগ্ৰদূত অসমীয়া বাতৰি আৰু দুখন আলোচনী হ'ল ল'ৰা বন্ধু সঁফুৰা। গ নম্বৰ প্ৰশ্নটি দিছে আমাৰ যাতায়াত ব্যৱস্থাটো কি ভাগে কেনেদৰে সেৱা আগবঢ়ায় লিখা। আমাৰ যাতায়াত ব্যৱস্থাটোক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে স্থল পৰিবহণ, জল পৰিবহণ আৰু বিমান পৰিবহণ। এই পৰিবহণ ব্যৱস্থাকেইটা আমাক বহুতো সেৱা আগবঢ়ায়। সেইবোৰ হৈছে স্থল পৰিবহণে আমাৰ ৰাস্তা-ঘাট চলাচল কৰা যান-বাহন আৰু ৰেল সেৱা আগবঢ়ায়। জল পৰিবহণে নদী, সাগৰ আদিত নাও, জাহাজ চলাচল সেৱাত আগবঢ়ায় আৰু বিমান পৰিবহণে আকাশত ভ্ৰমণ কৰি বিমানবন্দৰ বা হেলিপেডত ৰ'ব পৰা সেৱা আগবঢ়ায়। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা।